ইয়াত ৰৈ জুবি চাই বুকুতে অজনি জনা তেজে মনহৰে মৰম দেউচি জুবি জুবি ৰল মাথো চা গুড ইভিনিং এভৰিৱান মই মঞ্জুৰী আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমি আজি এটা স্পেচিয়েল ঠাইলৈ আহি আছোঁ আৰু থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে ক'ত আহিছোঁ গতিকে বলক আমি নিৰ্দিষ্ট জেগা পাই লওঁগৈ তাৰ পাছত ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম আমি আহি আছোঁ আজি যোৰহাটত অনুষ্ঠিত হৈছে জুবিন দাৰ 50 বছৰীয়া জন্মদিন গতিকে তালৈকে আহি আছোঁ আৰু খন্তেক পিছতে জুবিন দা আহি ইয়াত উপস্থিত হ'বহি সেয়াও আপোনালোকক দেখুৱাম কিন্তু ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এয়া ফাইনেলি আমাৰ মৰমৰ জুবিন দা আহি যোৰহাটৰ কোৰ্ট ফিল্ডত উপস্থিত হৈছেহি আৰু ইয়াৰ পাছতে অনুষ্ঠান আৰম্ভ হ'ব আপোনালোকক অনুষ্ঠানো দেখুৱাম কিন্তু তাৰ আগতে আপোনালোকক অকণমান আজিৰ ইয়াৰ জনসমাগমৰ কিছু দৃশ্যাংশ দেখুৱাই লওঁ বুলি ভাবিছোঁ গতিকে আগলৈ আগবাঢ়ি যাওঁ বলক আৰু আপোনালোকক সকলোখিনি দেখুৱাই থাকিম এয়া চব মানুহৰ ভিৰ দেখি গম পাইছে যে আজি যোৰহাটত কেনেকুৱা এটা বিশাল অনুষ্ঠানৰ আয়োজন হৈছে এয়া চাওক মানুহ অগণন মানুহ ইয়াত আৰু এয়া প্ৰগ্ৰেম অলৰেডি ষ্টাৰ্ট হৈছে কিন্তু তাৰ আগতে আহক আমি আজি জন্মদিনৰ কেক কটা দৃশ্যাংশ আপোনালোকক দেখুৱাই লওঁ start হ'ল আৰু দুদিন আছে দিগন্ত পাৰ্টি আছে আৰু এজন আছে That's the deal. Jubin da মোক ফোন কৰি ক'লে সিন এটা এনেকুৱা মিলাই মানে টুপিটো মোৰ লগত মিলাই পিন্ধি আহিছে हेलो हेलो আৰু অকমান হেল্ল' হেল্ল' যত্ন ল'ম বুলি ক'ব মই সবৰ যত্ন ল'ম মই আজিলৈকে নিজৰ কাৰণে একো ভাবি পোৱা নাই এতিয়া
আপোনালোকক যিখিনি পাৰোঁ আজি প্ৰগ্ৰেমৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি ঘৰ যাওঁ কাৰণ জিউমাইনাকো এৰি আহিছোঁ আৰু বহুত ৰাতি হৈছে এতিয়া। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু আশা কৰোঁ আজিৰ দিনটো সকলোৰে কাৰণে স্মৰণীয় হৈ ৰ'ব। গতিকে